হেল্ল' ফ্ৰেণ্ডছ, গুড আফটাৰনুন, আসসালামু আলাইকুম। মোৰ দুপৰীয়া টাইমত ইমান ভোক লাগিছে জানেনে। পপকৰ্নৰ পেকেট এটা আছিল, ভাবিছোঁ এইটো মই কুকাৰত দি পেলাই পপকৰ্নখিনি ফুটাই পেলাই খাই লওঁ, খাই পেলাই কিবা বনাম আৰু দুপৰীয়া সাজত। এয়া কুকাৰতে দি দিলোঁ আৰু ঢাকনি মাৰি দিছোঁ আৰু থাপ থাপ ফুটিছে আৰু এয়া হৈ গ'ল, দেখিছেনে। এতিয়া মই এইখিনি খাম, খাই মেলি আৰু দিনৰ সাজত যি বনাব লাগে বনাম আৰু চাওকচোন ইমান ধুনীয়াকৈ হৈছে, চাইছেনে। আৰু এইফালে দিনৰ সাজত মই অলপ বনায়ো আছোঁ, দেখিছে। এয়া দিনৰ সাজত অলপ তৰকাৰী বনাই আছোঁ আৰু এইফালে মই অলপ লাও দেখাই আছোঁ আপোনালোকক দেই। লাও লাগিছে ইমান ধুনীয়া ধুনীয়া, এয়াও দেখাই আছোঁ আপোনালোকক। সেয়া চাওক, দেখিছে লাও লাগিছে। সেই চাওক শাকবিলাকো ধুনীয়া ধুনীয়া হৈছে দেই। এইফালে লাও লাগিছে, শাকবিলাকো ধুনীয়া লাগিছে, ভাল লাগিব দেই খাই। দেখিছেনে ইমান কোমল লাওখিনি, বহুতেই ভাল লাগিছে। ভাবিছোঁ আপোনালোককো অলপ দেখাওঁ। আৰু লাওৰ আগটো চাওকচোন ইমান মোটা হৈছে, খাই বহুত মজা লাগিব দেই। চাওক এইফালে খেতি দেখিছে, মূলা খেতিও অলপ অলপ হৈ আছে। এইফালে মূলা খেতি হৈছে আৰু আনফালে মই দেখাই আছোঁ, আমাৰ গাঁৱৰে মানুহ হয় যিহেতু, গাঁৱৰ চাওক ধানখিনি মেলি থৈছে। এইফালে গৰুখিনিও এয়া খাই মেলি জিৰণি লৈ আছে আৰু দেখিছেনে। আৰু আমি এইফালে অলপ খোজকাঢ়ি আছোঁ বাহিৰতে। এয়া চাওক বাহিৰতে অলপ খোজকাঢ়ি আছোঁ। আৰু এইফালে এইটো দেখিছে, এইটো আমাৰ বৌ হয়। বাই।